রঙ্গ করি ময়ূর রঙ্গ করি ময়ূর সরিয়া যাই হবে প্রবে ভগরে পৃথিবীর সরে I come down. Tôi sẽ muốn đi khó khăn tôi đang thọ. I come down. Jadi buat foto itu taruh. Sama lagi mau ham tu borot tu edit koi film nos taruh. Jadi borot ki bhav hoy jano ani. Kete ঘুরি করি tu koi নিজর সন্তানৰ দৰে স্নেহ কৰিবলৈ পাম। I come down. তুমিও চাগে মোৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই নহলে আই তই মোৰ বাবে কেৱল গাভীৰ নহয় তই মোৰ মাতৃ মোৰ কন্যা মোৰ উচ্চ সাধনা কিন্তু আই অযোধ্যাৰ পৰা ঘূৰি অহাৰ পাছত তোক মই লক্ষ্য কৰিছো আশ্রমত দেখা পাইছ রয়েছেন কিবা নতুন অর্থ তার আনন্দই প্রকাশে অধীরকে উৎফুল্লিত করে তুলেছে এনেবিলাক কাৰ্য কৰাৰ কোনো নাই প্ৰয়োজন এনেবিলাক কাৰ্য কৰিবলৈ আশ্ৰমত যথেষ্ট পৰিমাণে কৰ্মচাৰী আছে তোমালোকৰ বৃদ্ধি কৰো ৰজা দশৰথ মনৰ আগ্ৰহ অসীম পৰাক্ৰমেৰে অযোধ্যা ৰাজ্য শাসন কৰি পুত্ৰমতে পালিছে প্ৰজা তেখেতৰ উত্তৰসূৰী হিচাপে তোমালোকৰো আছে কৰ্তব্য
আমি জানি আপনি আপনি কেন দীক্ষার জেনে কেন পবিত্র দলে স্নাতক হওয়া শুধু আমি ভাবছি গুরুদেব জ্ঞান জ্ঞান করে আমি কি মাস্টার ভাষা জ্ঞান কেবল শাস্ত্রতের উপলব্ধ নয়, প্রকৃতির বৈক্ষ থকা প্রতিটি বস্তুই আমাক অহর্নিশে জ্ঞান প্ৰদান কৰি আহিছে। ভাষা গুরুদেব সৰু গগনৰ উদ্ভাসিত সূৰ্যদেৱে পুৱাৰ ৰাগনি কিৰণেৰে পূব আকাশত যেতিয়া উদিত হয়, তেতিয়াই আমি শুনিবলৈ পাওঁ পক্ষীগণৰ কাকোৰ, আৰু পক্ষীগণৰ সংগীত ধ্বনিয়ে আমাকেই হয়তো সোঁৱৰাই দিয়ে এয়া নিৰ্জন কোলাৰ পৰা জাগৰণৰ সময়, নিজ নিজ কৰ্তব্যত প্ৰবৃত্ত হোৱা। আকৌ বাচা অষ্টাচাৰত যেতিয়া দেখা পাওঁ আমি নিৰ্মুখী পক্ষীগণৰ জাত, সিহঁতেও আমাক সোঁৱৰাই দিয়ে এয়া কৰ্ম শেষ কৰি নিজ গৃহলৈ প্ৰত্যাৱৰ্তন কৰাৰ সময়। বাচা গুরুদেব এই প্রকৃতির মধ্যে থকা তরতীর্ণ পোক পতঙ্গ জীবজন্তু সকলোৱে আমাক প্রতি মুহূর্ততে অনেক জ্ঞান প্রদান কৰি আহিছে। বাচা গুরুদেব তোমালোকে লক্ষ্য কৰাচোন সৰস্বতী নদীৰ জলধাৰালৈ সেই নিৰ্মল জল কাৰ বাবে? পৰোপকাৰায় বহন্তি নেত্ৰাঃ। গুরুদেব পৰৰ উপকাৰৰ বাবে নদীখন বৈ গৈছে। নদীৰ জল পান কৰি মনুষ্যকে আমি কৰি জীৱনটোৰে প্ৰাণ ধাৰণ কৰি আহিছে। বাচাও গুরুদেব পৰোপকাৰায় বহন্তি গাঁও। লক্ষ্য কৰাচোন তোমালোকে সৰু কামসমূহ যি দুগ্ধ পান কৰি আৰু মনুষ্য সমাজে অমৃতস্য পুত্ৰ এই পৰিচয় লাভ কৰিব সক্ষম হৈছোঁ, সেই দুগ্ধ আমাক সেই পূৰ্ণতেই প্ৰদান কৰিছে। কিন্তু বাচাও গুরুদেব ইমানবোৰ দুগ্ধ দিয়াৰ পাছত আমাৰ এই কামধেৰে জানো নিজে এটুপা দুগ্ধ ভক্ষণ কৰে? নকৰে গুরুদেব নকৰে নকৰে। পৰোপকাৰায় ফলন্তি বৃক্ষাঃ। সৰু যে ফলেৰে পৰিপূৰ্ণ বৃক্ষ তুমি দেখিছা, সেই ফল বৃক্ষই কাৰ বাবে যোগান ধৰিছে? তাৰ বাবে গুরুদেব তাৰ বাবে আমাৰ বাবে নহয় জানো? হয় গুরুদেব বাচা গুরুদেব প্ৰকৃতিৰ গোলাপী যিহেতু আমি মনুষ্য সমাজ ডাঙৰ দীঘল কৰিছোঁ, সেয়ে আমাৰ স্বভাৱ হ'ব লাগিব পৰোপকাৰী স্বভাৱ। সেয়েহে আমাক শাস্ত্ৰই কৈছে কি কৰিছে গুরুদেব পৰোপকাৰায় সমীনমেতৱ। মানৱ শৰীৰ যদি সৃষ্টি হৈছে, তেন্তে ইয়াৰ কৰ্তব্য হ'ব লাগিব, ইয়াৰ উদ্দেশ্য হ'ব লাগিব পৰোপকাৰ মহৎ চিন্তা গ্ৰহণ কৰা। সেয়ে বাচা গুরুদেব তোমালোকে এই মন্ত্ৰটি সদায় মনত ৰাখিবা। ভাল গুরুদেব আর বাঁচাও তোমালোকে মাত্র এবার এই মন্ত্রকেটা উচ্চারণ করছো। ভাল গুরুদেব পরোপকারায় মহন্তি নেত্রাঃ পরোপকারায় মহন্তি নেত্রাঃ পরোপকারায় অনন্ত উৎসাহ পরোপকারায় সন্ধ্যা সুন্দর সুন্দর অতি সুন্দর বাঁচাবো। অতি সুন্দর মার বসা গুরুদেব এতে বল হৌ বটবৃক্ষৰ ছায়া। আজি আমি আলোচনা কৰিম ভগৱানৰ শ্ৰীমুখৰ বাণী বেদৰ কথা।